এটি দীঘলতি দীঘলতি কিবা ঔষধি হিচাপে ব্যৱহাৰ হয় নেকি এটি নহয় এতিয়া এইটো মানে বিহুত লাগে আজি আমাৰ নতুন বছৰত যেতিয়া আহে তেতিয়া বহাগ বিহুত এটি দীঘলতিৰ দীঘল পাত গৰু কোবাই জাক 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 মায়ে আৰু বাপে আৰু তই হ'লে বৰ গৰু আচ্ছা অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ দীঘলতি আৰু এইডাল কি সিজু গাছৰ কাম কি সিজু গাছটো এটি তাৰমানে আচলমতে এটি মানে মহাদেৱৰে এটা হেৰি মানে এতিয়া মহাদেৱে এটা জিৰাই সিজু গছৰ তলত আৰু যিবিলাক বড়োবিলাকৰ আচলতে সিজু গছডাল আচলতে পূজা কৰে বড়োসকলে পূজা কৰে সিজু গছক আৰু মহাদেৱৰ বুলি বিশ্বাস কৰে কাৰণে পূজা কৰে আৰু কিবা ঔষধি হিচাপে ব্যৱহাৰ হয় নেকি ঔষধি এটি নহয় এটি কিন্তু আৰু ভগৱানৰ এটা অংগ এটা ভগৱানৰে অংশ বুলি মহাদেৱৰ বুলি ক'ব লাগিব এতিয়া এই ফুলৰ দৰে কিছুমান থাকে ঠিক আছে ধন্যবাদ